এখন ৰাজহুৱা সভাৰ অন্তত বদৰুদ্দিন আজমলে অসমীয়া গামোচাখন তলত দি চকীত বহি তেওঁ নামাজ আদায় কৰি আছে। আৰু এই ফটোখন হয়তো বহুত পুৰণা ফটো, নিৰ্বাচনৰ আগে আগে এই ফটোখন মাৰ্কেটত এৰি দিয়া হৈছে আৰু বদৰুদ্দিন আজমলক সমালোচনাৰে থকা হৰকা কৰা হৈছে যে আজমলে অসমীয়া ফুলাম গামোচাক অপমান কৰিছে, তেওঁ গামোচাক সন্মান দিয়া নাই, ভৰিৰে গচকিছে ইত্যাদি কিবা কি চৌদিশে তুলপাৰ। ফেচবুক, হোৱাটছআপ, টুইটাৰত তুলপাৰ লাগি গৈছে আজমলে গামোচাখনক অপমান কৰিছে। এটা পক্ষৰ দ্বাৰা প্ৰচাৰ চলোৱা হৈছে যে বদৰুদ্দিন আজমলে অসমীয়া সভ্যতা সংস্কৃতি নাজানে, অসমীয়া সভ্যতা সংস্কৃতি কলা কৃষ্টি ঐতিহ্যৰ প্ৰতি তেওঁ ভাবুকি সৃষ্টি কৰিছে আৰু সেইকাৰণে এই ফটো অচিলা লৈ এই ফটোৰ এটা আখিলা হিচাপে গ্ৰহণ কৰি সেইটো পক্ষই যিটো মিত্ৰজোঁট হৈছে কংগ্ৰেছ UDF-ৰ নেতৃত্বত যিটো মহাজোঁট হৈছে সেই মহাজোঁটৰ বিপৰীতে তেওঁলোকে জোৰদাৰ প্ৰচাৰ চলাইছে। UDF-ৰ বা কংগ্ৰেছৰ নেতৃত্বত যিটো মহাজোঁট হৈছে সেই মহাজোঁটৰ কোনোবাই সমৰ্থন কৰিব পাৰে বা নকৰিব পাৰে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কথাটো হ'ল সেই মহাজোঁটৰ বিৰোধিতা কৰিবলৈ বদৰুদ্দিন আজমলৰ এই বিশেষ ফটোখন কিয় ব্যৱহাৰ কৰা হৈছে? আজমলে সঁচাকৈ অসমীয়া ফুলাম গামোচাখনক অপমান কৰিছে নেকি? এই ভিডিঅ'টোত আমি বিশ্লেষণ কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইছলাম ধৰ্মৰ প্ৰতিজন মানুহে এইটো জানে বা হয়তো বেলেগ ধৰ্মৰ মানুহে কথাটো জানিব পাৰে যে ইছলাম ধৰ্মৰ লোকসকলে নামাজৰ সময়ত নামাজ পঢ়িবলৈ তলত যিটো কাপোৰ ব্যৱহাৰ কৰে, যিটো কাপোৰ মাটিত পাৰি নামাজ আদায় কৰে, সেই কাপোৰখনক জায়নামাজ বুলি কোৱা হয় আৰু এই কাপোৰখন বহুত পবিত্ৰ হয়। সাধাৰণ অন্যান্য যিবিলাক কাপোৰ আছে সেই কাপোৰবিলাকতকৈ এই জায়নামাজখন বহুত বেছি পবিত্ৰ হয় আৰু পবিত্ৰ থাকে আৰু সেই পবিত্ৰ বুলিয়েই এই কাপোৰখনক জায়নামাজ বুলি কোৱা হয় আৰু যাৰ ওপৰত জাক পাৰি মাটিত পাৰি নামাজ আদায় কৰা হয়। বদৰুদ্দিন আজমলে সেইদিনা মিটিংখনত মাটিত পাৰি যিটো ফটো ইতিমধ্যে ভাইৰেল হৈছে, অসমীয়া গামোচাখনক তেওঁ মাটিত পাৰি নামাজ আদায় কৰিছে। অৰ্থাৎ আজমলে সেই অসমীয়া গামোচাখনক জায়নামাজ হিচাপে ব্যৱহাৰ কৰিছে, অৰ্থাৎ উত্তম কাপোৰ, পবিত্ৰ কাপোৰ হিচাপে ব্যৱহাৰ কৰিছে। ইয়াত আজমলে কেনেকৈ অসমীয়া ফুলাম গামোচাক অপমান কৰিলে? তেওঁতো ইয়াত কেৱল মাত্ৰ গচকিবলৈ অসমীয়া গামোচাৰ ওপৰত ভৰি দিয়া নাই, তেওঁ এটা পবিত্ৰ কাম নামাজ আদায় কৰিবলৈ তেওঁ ইয়াত বহিছে বা তেওঁ ইয়াত ভৰি থৈছে। যদি কোনোবাই অসমীয়া গামোচাৰ ওপৰত থিয় হৈ যদি নামাজ আদায় কৰিছে, সেইটোত যদি কাৰোবাক যদি মানসিকভাৱে আঘাত দিছে, কাৰোবাৰ চেণ্টিমেণ্টত যদি আঘাত দিছে, তেন্তে সেই ছেইম মানুহজনে, সেই ব্যক্তিজনে যিখন গামোচাৰ ওপৰত থিয় হৈ নামাজ আদায় কৰিছে, সেই মানুহজনে আকৌ সেইখন গামোচাতে কিন্তু কপাল মাটিত লগাই চিজদা কৰিব। গামোচাখনক কপালত মাটিত লগাই কিন্তু চিজদাও কৰিব হয় একেজন মানুহেই নামাজ পঢ়োঁতে। গতিকে ইয়াত আঘাত কেনেকৈ দিয়া হ'ল? আৰু বদৰুদ্দিন আজমলে যিখন গামোচা মাটিত পাৰি নামাজ আদায় কৰিছে, নামাজৰ শেষত সেইখন গামোচাই তেওঁ নিজৰ ডিঙিত আৰিব, নিজৰ ডিঙিত আৰি লৈ সভা সমিতিত যোগদান কৰিব। গতিকে একেখন গামোচাক পবিত্ৰ কামত ব্যৱহাৰ কৰিছে। এনেকুৱা এটা কথাক মানে ৰাজনৈতিক অংকৰে কি বাৰ্তা আমি সমাজত দিব বিচাৰিছোঁ? এই ফটোকেইখনো সেই আজমলৰ ফটোৰ লগতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। যদি বদৰুদ্দিন আজমলে সেই ফটোখনত অসমীয়া গামোচাক অপমান কৰিছে, তেন্তে এই ফটোবিলাক আপোনালোকৰ মন কৰক, এই ফটোবিলাকত অসমীয়া ফুলাম গামোচাক আচলতে কিদৰে সন্মান জনোৱা হৈছে। একাংশই কোৱা মতে সত্ৰাধিকাৰে যেতিয়া নামঘৰত নে ক'ৰবাত যায়, সত্ৰাধিকাৰৰ যিটো পথ থাকে সেই পথত বোলে গামোচা এনেকৈ পাৰি দিব লাগে আৰু এই গামোচাৰ ওপৰেদি গচকি গচকি সত্ৰাধিকাৰ যায়। সেইটোত কাৰোৰ অনুভূতিত আঘাত নালাগে? অসমীয়া ফুলাম গামোচা অসমীয়া স্বাভিমান, আমাৰো স্বাভিমান। গতিকে সেইটোত যদি কাৰোবাৰ আঘাত নালাগে, তেন্তে আজমলৰটোত কিয় আঘাত লাগিব আমাক? আজমল মুছলমান বুলি নেকি কথাটো? যদি অসমীয়াৰ স্বাভিমান কোনোবাই যদি অপমান কৰে, আঘাত চবতে লাগিব। কোনোবাই ভৰিৰ তলত দিলেই যদি আঘাত লাগে, তেন্তে সকলোৰে ক্ষেত্ৰত লাগিব। যদি সত্ৰাধিকাৰৰ যিটো কৰ্ম, সেই কৰ্মটো যদি ধৰ্মীয় কৰ্ম বা ধৰ্মীয় কাৰণৰ কাৰণে যদি সেই কথাটো বেলেগ হয়, আজমলেও দেখোন নামাজ পঢ়িছে, ধৰ্মীয় কামেই কৰিছে। গতিকে এটা যদি শুদ্ধ, আনটো কেনেকৈ ভুল হ'ব? যদি শুদ্ধ হয় দুয়োটাই শুদ্ধ হ'ব আৰু যদি ভুল হয় দুয়োটাই ভুল হ'ব। গতিকে একমাত্ৰ বাকী সব বাদ দি একমাত্ৰ আজমলৰটোই ভুল বুলি যদি আপোনালোকে প্ৰমাণ কৰিব বিচাৰে, তেন্তে আচলতে নিজৰ বিবেকক এবাৰ প্ৰশ্ন সোধক, আপুনি বা মই সঁচাকৈ নিৰপেক্ষ নেকি? নে ক'ৰবাত আমাৰ মগজুত সাম্প্ৰদায়িকতাৰ বীজ সোমাইছে?
একেবাৰে সহজ ভাষাত যদি আমি কথাটো পাতো তেন্তে সকলোৱে এইটো স্বীকাৰ কৰিব লাগিব যে অসমীয়া সমাজে প্ৰতি ঘৰ অসমীয়া সমাজৰ ঘৰত একোখনকৈ ফুলাম গামোচা কমপক্ষে থাকিবই আৰু থাকেই। কিন্তু আমি প্ৰতি ঘৰ অসমীয়া সমাজে যেতিয়া গা পা ধুই আমি যেতিয়া ঘৰত আহোঁ, ৰুমত অহাৰ পিছত আমি সচৰাচৰ আমি কিহেৰে গা মোচোঁ? গামোচাৰ নামেই গামোচা, এইখন গামোচাৰে গা মুচিবই মানুহে। আৰু গা বুলি অকল কি আপোনাৰ পেট আৰু পিঠি নেকি, হাত আৰু ভৰি নেকি, আৰু বেলেগ কোনো জাগা নাই নেকি গাত? গতিকে গা ধুই বাথৰুমৰ পৰা আহি, লেট্ৰিনৰ পৰা আহি, য'ৰ পৰা আপুনি নাহক কিয়, অহাৰ পিছত আপুনি যে সমগ্ৰ শৰীৰটো আপুনি যেতিয়া মোচে তেতিয়া কি গামোচাৰ অপমান কৰা নহয়? যেতিয়া থালি বাচন মাজোতে বা থালি বাচন মাজাৰ পিছত যেতিয়া সেইবিলাক শুকাবলৈ যেতিয়া অসমীয়া ফুলাম গামোচাখন ব্যৱহাৰ কৰা হয় তেতিয়া কি অসমীয়া ফুলাম গামোচাক অপমান কৰা নহয়? তেতিয়া ক'ত থাকে আপোনালোকৰ এই স্বাভিমান? আনহে নালাগে এইকেইদিনে খুব আজমলৰ ফটোখনৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ এই ফটোখনো ভাইৰেল হৈছে। হিমন্ত বিশ্ব শৰ্মা কোনখন সত্ৰৰ সত্ৰাধিকাৰ যে তেওঁ গামোচাখন এনেকৈ পাৰি মাটিত পাৰি ডাইৰেক্ট গামোচাখনৰ ওপৰত বহিব লাগে বা বহি আছে? এয়া কি হিমন্ত বিশ্ব শৰ্মাই গামোচাৰ অপমান কৰা নাই? যদি কৰিছে তেন্তে হিমন্ত বিশ্ব শৰ্মাৰ সেই সকলো বাদ দি, সেই আৰু বাকী যিসমূহ দৃশ্য মই দেখুৱালোঁ সকলোখিনি বাদ দি কেৱল মাত্ৰ আজমলে গামোচাৰ ওপৰত কিয় নামাজ পঢ়িব সেইটোলৈ যদি আপোনালোকে ধৰি বহি আছে তেন্তে আকৌ এবাৰ আপোনাৰ মগজুক সোধক আৰু নিজৰ ওপৰত নিজে প্ৰশ্ন কৰক, সঁচাকৈ আমি বা আপুনি ধৰ্মনিৰপেক্ষনে নে অতি সাম্প্ৰদায়িক? এইকেইদিনে আৰু কেইখনমান ফটো চালোঁ। এগৰাকী অসমীয়া মডেল হয়, কোন হয় নাজানো, অসমীয়া ফুলাম গামোচাৰে নিৰ্মিত পোচাকেৰে তেওঁ নিজৰ গোপন অংগ ঢাকি ৰাখিছে। ইয়াৰ দ্বাৰা অসমীয়া ফুলাম গামোচাৰ অপমান কৰা হোৱা নাই নেকি? আমাৰ মনত প্ৰশ্ন উত্থাপন হৈছে। ছ'চিয়েল মিডিয়াত আৰু কিছুমান ফটো ভাইৰেল হৈছে। আচৰিত ধৰণে কিছুমানে কুকুৰৰ ডিঙিত অসমীয়া ফুলাম গামোচা আঁৰি দিছে। কুকুৰৰ ডিঙিত, এই ফটোসমূহ আপোনালোকে চাওক, কুকুৰৰ ডিঙিত অসমীয়া ফুলাম গামোচা আঁৰি দি থোৱা হৈছে। ইয়াৰ বিৰুদ্ধেতো কোনো দিনেই ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ প্ৰতিবাদ আমি দেখা পোৱা নাই, কোনো ধৰণৰ মিছন চলা নাই। কুকুৰৰ ডিঙিত কিয় অসমীয়া ফুলাম গামোচা আঁৰি দিব? অসমীয়া ফুলাম গামোচাটো অসমীয়া স্বাভিমান, আৰু স্বাভিমানেই হয়, সেইটো সকলোৱে স্বীকাৰ কৰিব লাগিব। যদি কুকুৰৰ ডিঙিত অসমীয়া ফুলাম গামোচা দিয়াৰ পিছতো কোনো ধৰণৰ প্ৰতিবাদ নহয়, আৰু বদৰুদ্দিন আজমল একমাত্ৰ মুছলমান হোৱাৰ কাৰণে যদি আৰু নামাজ পঢ়াৰ পিছতো যদি অসমীয়া ফুলাম গামোচাক অপমান কৰা হয় তেন্তে আপোনাৰ মগজুক তৃতীয়বাৰৰ কাৰণে আপুনি প্ৰশ্ন সোধক, সঁচাকৈ আপুনি নিৰপেক্ষনে নে অতি সাম্প্ৰদায়িক? গতিকে সদশেষত এটা কথাই ক'ব বিচাৰিছোঁ, আকৌ ৰিপিট কৰিব বিচাৰিছোঁ কথাটো, মুছলমান সমাজত বা ইছলাম ধৰ্মত জাইনামাজ যিটো কাপোৰ হয়, নামাজ পঢ়া যিটো কাপোৰ, সেই কাপোৰখনক জাইনামাজ বুলি কোৱা হয়। আৰু জাইনামাজ মুছলমান সমাজত বা ইছলাম ধৰ্মৰ লোকসকলৰ কাৰণে জাইনামাজটো অতি পবিত্ৰ কাপোৰ হয়, আৰু পবিত্ৰ হিচাপে তাক সুকীয়া স্থানত ৰখা হয় যাতে নামাজৰ সময়ত তাৰ পৰা নমাই আনি মাটিত পাৰি যাতে তাত নামাজ পঢ়িব পাৰি। আৰু বদৰুদ্দিন আজমলে সেই সভাখনত যদি এই ফটোখনত আপোনালোকে যিটো ফটো দেখাইছে বা যিটো ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, যদি সেই ফটোখন সঁচা তেন্তে বদৰুদ্দিন আজমলে সেই ফটোখন তাত অসমীয়া গামোচাখনক জাইনামাজ হিচাপে ব্যৱহাৰ কৰিছে, অৰ্থাৎ অসমীয়া ফুলাম গামোচাখনক তেওঁ সৰ্বোচ্চ স্থানত, জাইনামাজৰ যিটো সমান স্থান সেই সমান স্থানত তেওঁ অসমীয়া ফুলাম গামোচাখনক অগ্ৰাধিকাৰ দিছে।